আজি পুনৰ নিৰ্মাণ কৰা শিৱসাগৰ নাট্য মন্দিৰৰ উদ্বোধন হ'ল। শিৱসাগৰৰ নাট্য চৰ্চাৰ এটা চহকী পৰম্পৰা আছে। মই বিশ্বাস কৰোঁ যে এই নাট্য সমাজ বা নাট্য মন্দিৰৰ শুভ উদ্বোধনী বা পুনৰ উজ্জীৱিতকৰণে শিৱসাগৰৰ নাট্য আন্দোলনক আৰু আগুৱাই লৈ যাব। ৰাইজৰ অভিযোগ আছে যে শিৱসাগৰত ইমান উন্নতি হোৱা নাই, আপুনি কি ক'ব এই ক্ষেত্ৰত? প্ৰথম কথা, ৰাইজকতো এতিয়া ইলেকশ্যনৰ সময়, এটাই ক'ম যে বিজেপিক সুযোগ এটা দিয়ক। ছাৰ, অখিল গগৈ প্ৰত্যাহ্বান জনাইছে আপোনাক নিৰ্বাচন খেলিবলৈ কৈছে শিৱসাগৰৰ পৰা। মই কিয় খেলোঁ? মোৰ এটা সমষ্টি আছেই, গতিকে মই ইয়াত অহাটো উচিত নহ'ব। আমাৰ বিজেপিৰ 12জনকৈ প্ৰাৰ্থী আছে। মই যদি আহোঁ 12জনে মোক বেয়া নাপাব জানো? হয় নহয়? ছাৰ, লাচিত গগৈ টিকেট পাব নি? লাচিত গগৈ টিকেটৰ ক্ষেত্ৰত মই এটাই কথা ক'লোঁ যে আমাৰ ইয়াত 12জন আছে। চিলেকশ্যন কৰোঁতে অলপ কষ্টও হ'ব আৰু সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। এতিয়া চাওক, আমি ক'তো ব্যক্তিৰ ওপৰত আলোচনা নকৰোঁ, গণ পৰিষদৰ লগত আলোচনা হয় আৰু গণ পৰিষদক আমি নিশ্চিতভাৱে কিছু চিট দিম। তাতে কাক কেনেকৈ তেওঁলোকে আসন দিব পাৰে সেইটো তেওঁলোকৰ দলীয় আভ্যন্তৰীণ বিষয়, তাতে মই মতামত দিয়াটো উচিত নহয়। ছাৰ, শেহতীয়াকৈ আপোনাক জন্মদিনৰ শুভকামনা জনালোঁ। ছাৰ, মই কিতাপ এখন আছিলে দিবলৈ। দিয়ক, ধুনীয়া। আপোনাক এই বিষয়টো অৱগত কৰিছিলোঁ। শ্বহীদ পিয়লি ফুকন 1857